নমস্কাৰ ৰাইজ, কি কৰিছে? ঠাণ্ডাৰ বতৰ, ব'লক ব'লক পাকঘৰলৈ ব'লক। এতিয়া অকণমান মমনো কেনেকৈ বনাইছোঁ তাকে দেখাওঁ। এয়া দেখিছে নহয়, মই ময়দাখিনি ৰেডি কৰি লৈছিলোঁ, লগতে ষ্টাফিংটো ৰেডি কৰিছোঁ। আৰু ষ্টাফিংটোত যে মই চিকেনখিনি দিছিলোঁ সেইখিনি কিন্তু মই বইল কৰি লওঁ দেই, যাতে কম সময়তে হৈ যায় তাৰ বাবে। এয়া লগে লগে মই চুপৰ বাবে চিকেন বইলো কৰিছোঁ। চুপ নহ'লেনো কি ম'ম' খাব হয় নাই, সেয়েহে তাত মই অকণমান পিঁয়াজ এড কৰিছোঁ, আদা নহৰু জালুকৰ পেষ্ট অকণ এড কৰিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ। বৰ বেছি একো নিদিওঁ কাৰণ ফ্লেভাৰটো নোহোৱা হৈ যাব, সেয়েহে। তাৰপিছত যিকেইটা ম'ম' ৰেডি কৰিছিলোঁ সেইকেইটা মই ইয়াত দি দিছোঁ। এটা কথা দেই, বাচনটোত মিঠাতেল নহ'লে ৰিফাইন লগাই ল'ব, বাটাৰো লগাব পাৰে, কাৰণ নহ'লে ম'ম'কেইটা বেয়া হৈ যায়, সেয়েহে। তাৰপিছত এইকেইটা ম'ম'কেইটা মই ইয়াত এটা এটাকৈ এড কৰিছোঁ। এইকেইটা ভাপত দি দিম প্ৰায় 10-15 মিনিট, ঢাকনিখন মাৰি থোৱাৰ পাছত ম'ম' ৰেডি হৈ যাব। কাৰণ চিকেনখিনি বইল কৰি লোৱা হৈছিলে, সেইবাবে বেছি টাইম নালাগে। প্ৰায় 10 মিনিটমান পাছত মই ধনিয়াও এড কৰিছোঁ চুপত, যাতে ফ্লেভাৰটো ভাল আহে। ম'ম' প্ৰায় সিজিছে আৰু 5 মিনিট পিছত আমাৰ ম'ম' ৰেডি হৈ যাব। এয়া দেখিছে নহয়, ম'ম' প্ৰায় ৰেডি। এতিয়া ব'লক প্লেটিং কৰোঁ। এয়া খুব দেখিবলৈ ধুনীয়া হৈছে হয়নে? চুপখিনি কিন্তু খায়ো চালোঁ দেই, বহুত টেষ্টি হৈছিলে। আৰু ম'ম'কেইটাও দেখিবলৈ ধুনীয়া হৈছে। ম'ম'কেইটা পিছে খোৱা নাই, খাইহে জনাম ৰাইজ কেনেকুৱা হৈছে। এই য়েল্ল' কালাৰ যে চাটনিটো দেখিছে, সেইটো কিন্তু ময়ে বনাইছোঁ দেই। খাবলৈ খুব ধুনীয়া হৈছে চুপখিনি। মোৰ যে ৰাইজ খুব খাবলৈ মন গৈছে আৰু দেখাই থাকিব নোৱাৰিম। আপোনালোকেও কিবা এটা খাই লওক। এতিয়া ময়ো ম'ম' খাবলৈ যাওঁ দেই। লাইক কৰি দিব দেই মোৰ চেনেলটো, আৰু ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। আহিছোঁ।